নমস্কাৰ। আজি আকৌ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকেও চাগে প্ৰায় এনেকুৱা কিছুমান মন্তব্যত সন্মুখীন হয়, যেনেকৈ বহুত দিনৰ মূৰত দেখিলে পটককৈ কোনোবাই কৈ দিয়ে, বহুত শকত হ'লাচোন, মানে বহুত দিনৰ মূৰত দেখি পেলাই কয় বহুত শকত হৈ গ'লা। কেতিয়াবা কয় এই একদম শুকাই খুনাই কিবাই হৈ গ'লাচোন, কি হৈছে, গা বেয়া নেকি? কেতিয়াবা কয় তোমাৰ ৰংটো একদম কমি গ'ল নহয়, গাৰ ৰংটো কি হৈছে, একদম মানে ক'লা পৰি গ'লা। কেতিয়াবা কাৰোবাক কয় মুখত ইমান দাগ বহিছে তোমাৰ, কি হৈছে? কেতিয়াবা ক'ব এই চুলিচোন সৰি একদম নাইকিয়াই হ'ল। গতিকে এনেকুৱা কথাবিলাক বিশেষকৈ যদি আপোনাৰ ফিগাৰ লৈ পেলাই বা আপোনাৰ ওজন লৈ পেলাই যদি কিছুমান নিগেটিভ মন্তব্য কৰে, সেইবিলাকক কোৱা হয় বডি শ্বেমিং। আৰু আজিৰ দিনত আমি বহুত মানুহৰ পৰা বেছিভাগ হয়তো মানে ইচ্ছাকৃতভাৱে নহ'বও পাৰে, কিন্তু বহুতেই বডি শ্বেমিং কৰি থাকে আৰু সেইটো আমি সাধাৰণভাৱে লওঁ। কথাটো হৈছে, যদি আপুনি বডি শ্বেমিং কৰে, আপুনি নজনাকৈ হয়তো কিছুমান এনেকুৱা মন্তব্য কৰি উঠিছে, যাৰ প্ৰভাৱ সেই ব্যক্তিজনৰ ওপৰত বহুত দীঘলীয়া প্ৰভাৱ পৰিবও পাৰে আৰু হয়তো তেওঁ একদম ভাগি পৰিব পাৰে। চবৰ মন যিহেতু একেই নহয়। এতিয়া চাওক, এজন অসুখীয়া মানুহক আমি বহুত দিনৰ পিছত লগ পাই আমি তেওঁক যদি এনেকৈ কওঁ, তুমি কেনেকুৱা মানুহ আছিলা, কেনেকুৱা হৈ গ'লা, কি হৈ গ'ল তোমাৰ, কি হৈ গ'ল তোমাৰ, শুনিবলৈ এনেকুৱা হয় যে আপুনি চিম্পেথি কৰিছে, পুতৌ আপুনি দেখুৱাইছে তেওঁৰ সেই ব্যক্তিজনৰ প্ৰতি। কিন্তু নহয়, সেই ব্যক্তিজনে কিন্তু বস্তুটো অলপ বেলেগভাৱে লয়। তেওঁৰ মনটো একেবাৰে ভাগি পৰে আৰু হয়তো সেই কথাটো তেওঁ ভাবোঁতে তেওঁৰ স্বাস্থ্যটো আৰু বেছি বেয়াহে হৈ যাব পাৰে। তাৰ সলনি আমি আচলতে এনেকৈ ক'ব নোৱাৰোঁ নেকি যে ঠিকেইতো আছা, কি হ'লনো তোমাৰ, একদম ঠিক আছা। হয়তো আমাৰ চকুতো হয়তো পৰিব পাৰে যে তেওঁৰ স্বাস্থ্য একেবাৰে বেয়া হৈ গৈছে, তথাপিতো আমিতো তেওঁক এটা পজিটিভ ভাৱেৰে তেওঁক ক'ব পাৰোঁ যে ঠিকে আছা, একদম ঠিক আছা, তুমি এইবোৰ চিন্তা কৰি নাথাকিবা, তুমি একদম ভাল হৈ যাবা। গতিকে বডি শ্বেমিঙৰ আমি বিশেষকৈ ছোৱালীসকল বা মহিলাসকলে বেছি সন্মুখীন হওঁ। মোৰ ক্ষেত্ৰতো বহুতে কৈ দিয়ে পটককৈ, বহুত শকত হৈ গ'লা দেই, একদম কিবা হৈ গৈছা। মানে সেই বস্তুটো আচলতে নিগেটিভ প্ৰভাৱ এটাহে পৰে, নহয় জানো? মানে আপোনালোকৰো চাগে হয়। এতিয়া চাওক, শকত হৈছোঁ, ক্ষীণাইছোঁ, সেইটোতো কিছুমান বস্তু আমাৰ কণ্ট্ৰলত নাই। হয়, আমি ফিট থাকিব লাগে, কিন্তু বহুত বস্তু আমাৰ কণ্ট্ৰলত নাই। চুলি যদি বহুতৰ সৰিছে, সেইটো হৰম'নেল চেঞ্জৰ কাৰণে সৰিছে। কেঁচুৱা জন্ম দিয়াৰ পিছত, বাচ্চা ডেলিভাৰী হোৱাৰ পিছত এগৰাকী মহিলাৰ বহুত হৰম'নেল চেঞ্জ হয়, তাত ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন লেভেলৰ বহুত আপ ডাউন হয় আৰু সেইবাবে চুলি সৰে। গতিকে আপুনি পটককৈ যদি এজন মানুহে আপোনাক পটককৈ কৈ দিয়ে চুলিচোন একেবাৰে নোহোৱাই হৈ গ'ল, সেইটো এটা নেগেটিভ কমেণ্ট হয় আৰু সেইটো এটা বডি শ্বেমিঙতে পৰে। আৰু এটা কথা কওঁ, ৱেইট বঢ়াটো আৰু ৱেইট কমাটো, যাৰ প্ৰফেশ্যনে ডিমাণ্ড কৰে যে মই এগৰাকী জিৰ' ফিগাৰ চাইজৰ এগৰাকী মহিলা হৈ থাকিব বিচাৰোঁ, বা এজনী ছোৱালী বা এজন ল'ৰা যোন মডেলিং লাইনত আছে, তেওঁলোকৰ কাৰণে এইটো বহুত প্ৰয়োজন হয়। আৰু আমি যদি সেই ছোৱালীজনী বা সেই ল'ৰাজনক যদি এনকাৰেজ কৰোঁ, উৎসাহিত কৰোঁ যে বৰ ভাল হৈছে দেই ফিগাৰটো, সেইটো এটা বেলেগ কথা, সম্পূৰ্ণ বেলেগ কথা। পজিটিভ দিশত যদি আমি তেওঁলোকক এনেকৈ মন্তব্য কিছুমান কৰোঁ, সেইটো আচলতে তেওঁক হেৰিহে কৰে, বুষ্ট আপহে কৰে বা এনকাৰেজহে কৰে। কিন্তু আন মানুহৰ ক্ষেত্ৰত কি হয়, কেতিয়াবা ৱেইট গেইন, ৱেইট লুজ হৈ থাকিব পাৰে, আপ ডাউন হৈ থাকিব পাৰে, আৰু সেইটোতো আনজনৰ একো কণ্ট্ৰল নাই, ইনফেক্ট নিজৰে কণ্ট্ৰল নাথাকে সেইটো। গতিকে সেইবোৰ মন্তব্য কৰাটো একেবাৰে বেয়া। মুখত কাৰোবাৰ ছালত গুটি উঠিছে, কাৰোবাৰ ছালত স্পট হৈছে, কিবা হৈছে, সেইটো কিন্তু আনজনে কমেণ্ট কৰিলে আচলতে এই যাক কমেণ্ট কৰা হয় তেওঁ আচলতে এইটো এটা বেয়া প্ৰভাৱহে পৰে। গতিকে ময়ো কেতিয়াবা হয়তো নভবাকৈ কেতিয়াবা কিবা এটা কৈ দিওঁ, কিন্তু মোৰ ক্ষেত্ৰত মই পূৰা চেষ্টা কৰোঁ যাতে মই কাৰোবাক এনেকুৱা মন্তব্য নিদিওঁ যি মন্তব্যই তেওঁৰ মনত আঘাত পেলাব পাৰে। গতিকে মই ভাবোঁ আপোনালোকেও মোৰ লগত একমত হ'ব, বডি শ্বেমিঙৰ পৰা আঁতৰি থাকক আৰু এটা পজিটিভ এনভাইৰণমেণ্ট, এটা পজিটিভ পৰিৱেশ ক্ৰিয়েট কৰিবলৈ যত্ন কৰক। আজিলৈ আহোঁ তেন্তে, ধন্যবাদ।